নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপিৰ বেয়া দিন আৰম্ভ হ'ল নেকি কিয়নো বিজেপিৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰিছে প্ৰশান্ত কিশোৰে বিজেপিক ধৰাশায়ী কৰি বিহাৰত বৃহৎ জয় প্ৰশান্ত কিশোৰৰ জেনজিৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে উপ নিৰ্বাচনত মুখ থেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে তিনিখনকৈ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল তিনিখন ৰাজ্যত তাৰে দুখন আসনত বৰ বেয়াকৈ পৰাস্ত হৈছে ভাৰতীয় জনতা পাৰ্টি উপ নিৰ্বাচনত এইবাৰ বিৰোধীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিত ধৰাশায়ী হৈছে ভাৰতীয় জনতা পাৰ্টি বিহাৰত বৃহৎ জয় কিংমেকাৰ প্ৰশান্ত কিশোৰৰ আৰু ইয়াৰ পিছতে ভাৰতৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা জেনজিৰ প্ৰভাৱে এতিয়া বিপদত পেলাইছে নেকি ভাৰতীয় জনতা পাৰ্টিক বিজেপি প্ৰাৰ্থীক চেৰ পেলাই 18,000 ভোটত জয়ী হৈছে প্ৰশান্ত কিশোৰ মধ্যপ্ৰদেশতো কংগ্ৰেছৰ প্ৰাৰ্থীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ যুৱ প্ৰজন্মৰ ভোট 20টা ভোলৰ বাবে দুৰ্গ খহিল ভাৰতীয় জনতা পাৰ্টিৰ বাংকিপুৰত শক্তিশালী বিজেপিৰ দুৰ্গ ভাঙি প্ৰশান্ত কিশোৰৰ চমক দেখিবলৈ পোৱা গৈছে কিংমেকাৰৰ সন্মুখত মুখ থেকেচা খাবলগীয়া হ'ল ভাৰতীয় জনতা পাৰ্টিয়ে 10টা ডাঙৰ কাৰণ আছিল বিজেপিৰ পৰাজয়ৰ কেনেকৈ বিজেপি প্ৰাৰ্থীক প্ৰশান্ত কিশোৰে পৰাস্ত কৰিলে নবীনৰ অনুপস্থিতিত বৃহৎ জনসম্পৰ্ক অভিযান চলাইছিল প্ৰশান্ত কিশোৰে জনসম্পৰ্ক অভিযানেৰে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিছিল প্ৰশান্ত কিশোৰে 40 বছৰৰ তলৰ সকলো ভোটাৰে ভোট দিলে কেৱল প্ৰশান্ত কিশোৰক অৰ্থাৎ জেনজিৰ ভোটৰ বাবে বিজেপি বৰ বেয়াকৈ পৰাস্ত হৈছে জেনজিয়ে বিজেপিৰ বিপৰীতে বিৰোধী প্ৰাৰ্থীকহে ভোটদান কৰিলে দিল্লীৰ যন্তৰ মন্ত্ৰত হোৱা প্ৰতিবাদৰ পিছতেই উপ নিৰ্বাচনত এইদৰে বিজেপি বৰ বেয়াকৈ পৰাস্ত হৈছে ইয়াৰ লগে লগে ৰাজনৈতিক মহলত চৰ্চা বেয়া দিন আৰম্ভ হ'ল নেকি ভাৰতীয় জনতা পাৰ্টিৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ প্ৰায় 2,000 কোটি টকা জমা থকা চৰকাৰে বানাক্ৰান্তক দিছে কি প্ৰশ্ন উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন বিদ্যুৎ শইকীয়াৰ চৰকাৰৰ সাহায্যৰ চাউল অৰুণোদয় সূৰ্যকৰ আঁচনিক লৈও প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ চৰকাৰী চাউল 8 কেজি দিম বুলি 4 কেজিহে বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বান সাহায্যৰ নামতো চলিছে ভয়ংকৰ কেলেংকাৰী অবৈধ খননৰ বাবে উজনি অসমৰ 3 জিলাত হ'ল নেকি প্ৰলয়নকাৰী বানপানী অবৈধ খননৰ বিৰুদ্ধে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে বিদ্যুৎ শইকীয়াই লগতে 3 জিলাত বানপানীক লৈ সিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিহৰ বাবে উজনি অসম ধ্বংস হ'ল তাৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰা হৈছে অতি শীঘ্ৰে তদন্ত কৰিব লাগে ডাৱৰ বিস্ফোৰণ নহয় সিন্ডিকেটে ডুবালে নেকি চৰাইদেউ শিৱসাগৰ যোৰহাট কিহৰ বাবে উজনিত সৃষ্টি হ'ল এই প্ৰলয়নকাৰী বানৰ নেপালী খুটি বিহুবৰত জেচিবিৰে পাহাৰ ধ্বংসৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জলপ্ৰলয়ৰ সিবিআই তদন্তৰ দাবী উত্থাপন কৰি এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিদ্যুৎ শইকীয়াই পৰৱৰ্তী খবৰ বানাক্ৰান্তৰ সন্মুখত প্ৰশ্নৰ সন্মুখীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেপালী খুঁটিত উপস্থিত হোৱাৰ লগে লগেই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী বানাক্ৰান্তৰ দাবী শিল খনন বন্ধ কৰক মামা মুখ্যমন্ত্ৰীৰ প্ৰশ্ন শিল খনন কেতিয়াৰ পৰা চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই এইদৰে শিল খনন বন্ধ কৰাৰ দাবী উত্থাপন দীঘত চলা শিল খননৰ কথা সঁচাকৈ জনা নাছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ মুখ্যমন্ত্ৰীৰ অজ্ঞাতেই চলিছিল নেকি অবৈধ শিল খনন উচ্চ ন্যায়ালয়ৰ 2019 চনৰ নিৰ্দেশনাৰ কথা জানেনে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিনে বিৰোধীৰ দলপতিয়ে কৈ অহা কথাবোৰ শুনিছিল নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিৰ বানাক্ৰান্তৰ কাষত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানবিধ্বস্ত নেপালী খুঁটি সুন্দৰ পুখুৰী ৰজাপুল দুৱাৰগাঁও আৰু সুমনিগাঁও পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে বানবিধ্বস্ত অঞ্চলৰ জনতাক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
আৰু 9 আগষ্ট তাৰিখৰ পৰা ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ঘৰে ঘৰে গৈ জৰীপ কৰা হ'ব বুলি বানাক্ৰান্তক অৱগত কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু বানাক্ৰান্ত ৰাইজৰ প্ৰশ্নৰো সন্মুখীন হ'বলগীয়া হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অতি শীঘ্ৰেই শিল খনন সিন্ডিকেট বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে বানাক্ৰান্ত অসহায় ৰাইজে। এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। যোৱা নিশা এজাক বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটীত যদি বাস কৰে তেন্তে সাৱধান হৈ থাকক। গুৱাহাটীত প্ৰচণ্ড বৰষুণ। বেলতলা, হাতীগাঁও, ৰুক্মিণী গাঁও, জটিয়া, কাহিলীপাৰা, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও হৈ নাকিব। সাৱধান, কৃত্ৰিম বানত বুৰিছে মহানগৰীৰ বিভিন্ন স্থানৰ ৰাজপথ। এজাক বৰষুণৰ পিছতেই পুনৰবাৰ গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। কৃত্ৰিম বানপানীয়ে এতিয়া জ্বলা-কলা খুৱাইছে গুৱাহাটী মহানগৰবাসীৰ ৰাইজক। পুনৰবাৰ গুৱাহাটী মহানগৰীত এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে কৃত্ৰিম বানৰ বাবে। বহু চৰ্চা চলি থকাৰ মাজতেই উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মংগলবাৰ অৰ্থাৎ আজি আহিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে.পি. নাড্ডা। দুদিনীয়া ভ্ৰমণসূচীৰে আহিব মন্ত্ৰীগৰাকী। শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ কৰিব। বহু বিতৰ্ক চলি আছিল যে কেন্দ্ৰৰ ফালৰ পৰা কোনো নেতা অহা নাই আৰু অৱশেষত আজি উজনি অসমলৈ আহি আছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। উজনি অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। দমে দমে লুকুৱাই ৰাখিছে বান সাহায্য। শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বান সাহায্যক লৈ। বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দমে দমে সাহায্য লুকুৱাই ৰখাক লৈ তীব্ৰ উত্তেজনা। বানাক্ৰান্তলৈ অহা সাহায্য কাঢ়ি ৰখাৰ অভিযোগ। ৱাৰ্ড মেম্বাৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য। বৃহৎ খাদ্য সামগ্ৰীক লৈ শ বন্যাৰ্তৰ বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ ৱাৰ্ড মেম্বাৰ পাৰ্থপ্ৰতিম বৰাৰ গেৰেজত ওলাল মজুত ৰখা বান সাহায্যৰ সামগ্ৰী। ৱাৰ্ড মেম্বাৰ আৰু বন্যাৰ্তৰ মাজত নিশা তীব্ৰ বাক বিতণ্ডা। লুকুৱাই ৰখা বান সাহায্যক বিক্ৰীৰ বাবে মজুত কৰাৰ সন্দেহ। তাৎক্ষণিকভাৱে আৰক্ষীয়ে আটক কৰিলে ৱাৰ্ড মেম্বাৰগৰাকীক। ৰুদ্ৰসাগৰত পঞ্চায়তৰ 10 নং ৱাৰ্ড মেম্বাৰ পাৰ্থপ্ৰতিম বৰা। বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ এই ভয়ংকৰ কাণ্ড। বান সাহায্য লুকুৱাই ৰখাৰ অভিযোগ বিজেপিৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, উপযুক্ত ক্ষতিপূৰণ নাপালে খিলঞ্জীয়া নাবাচিব। কয়লা বালি মাফিয়াৰ কাৰণেই 3 জিলাত ধ্বংস হ'ল। উজনি অসমৰ 3 জিলাত ধ্বংস হোৱাৰ কাৰণ হ'ল কয়লা বালি মাফিয়া। এইদৰে ক্ষোভ উজাৰিছে বিধায়ক অখিল গগৈয়ে। কয়লা মাফিয়া, বালি মাফিয়াৰ কাৰণেই উজনি অসমৰ 3খন জিলা সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। মুখ্যমন্ত্ৰীৰ হাতত ধৰি দেখুৱাম কি কি ধ্বংস হ'ল। শিৱসাগৰৰ শিক্ষানুষ্ঠান বানে কিদৰে তছতছ কৰিলে মুখ্যমন্ত্ৰীক মই দেখুৱাম। 2 পৰা 3 লাখ টকাৰে শিক্ষানুষ্ঠানক পুনৰ্জীৱিত কৰিব নোৱাৰে। শিৱসাগৰৰ প্ৰতিখন শিক্ষানুষ্ঠানক প্ৰকৃত ক্ষতিপূৰণ দিয়ক চৰকাৰে। প্ৰতিটো বানপীড়িত পৰিয়ালক ন্যূনতম 10 লাখ টকা দিয়ক। 10 লাখ টকা নিদিলে খিলঞ্জীয়া পৰিয়াল নাবাচিব। উপযুক্ত ক্ষতিপূৰণ নাপালে পৰিয়ালসমূহ 25 বছৰ পিছুৱাই যাব। বানপীড়িত পৰিয়ালৰ ক্ষতিপূৰণক লৈ এই ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। উজনি অসমৰ 3খন জিলা ধ্বংস হোৱাৰ কাৰণ হ'ল বালি মাফিয়া আৰু সিন্ডিকেটৰ বাবে। এইদৰে ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছ। বন্যাৰ্তৰ কাষত কংগ্ৰেছৰ নেতা কৰ্মীসকল। বানৰ পিছত বোকা পলসত পোত খোৱা ঘৰসমূহ পৰিষ্কাৰত শ্ৰমদান কৰিলে কংগ্ৰেছ নেতা কৰ্মীসকলে। নুৰুল ইছলাম, দেৱব্ৰত শইকীয়াৰ লগতে কৰ্মীসকলে নাজিৰা সমষ্টিৰ চন্তক চেংধৰা গাঁৱত পৰিষ্কাৰ কৰে বানত জমা হোৱা বোকাপানী আৱৰ্জনাসমূহ। উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰে সহায় কৰিছে কংগ্ৰেছে। কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে নিজে হাতে কামে এইদৰে লাগি সহায় কৰিছে উজনি অসমৰ বানাক্ৰান্ত ৰাইজক। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীৰ ভৰি লেতেৰা নহ'বলৈ নেপালী খুঁটিৰ পথ চাফা কৰা হৈছে। কিন্তু 100 মিটাৰ দূৰত্বতে পৰিত্যক্ত অৱস্থাত পৰি থকা মৃতদেহটো নেদেখিলে কিয়?
প্ৰশাসনৰ চৰম অৱহেলাৰ বিৰুদ্ধে সৰব KMSSৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে যোৱাকালি উজনি অসম ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী আৰু যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেপালী খুঁটিত উপস্থিত হৈছিল তেতিয়া মুখ্যমন্ত্ৰীৰ ভৰিত যাতে বোকা নালাগে তাৰ বাবে ৰাজপথ চাফা কৰিছিল কিন্তু 100 মিটাৰ দূৰত্বতে পৰিত্যক্ত অৱস্থাত পৰি আছিল এটা মৃতদেহ আৰু সেই মৃতদেহটো উদ্ধাৰ নকৰাকৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে KMSSৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অধিকাৰৰ মূল্য নুবুজে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বিজেপি চৰকাৰৰ দিনত সংকটত দেশৰ শিক্ষাৰ অধিকাৰ দেশত প্ৰতিদিনে বন্ধ হৈছে 25খনকৈ চৰকাৰী বিদ্যালয় বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশ মধ্য প্ৰদেশতে বন্ধ হৈছে সৰ্বাধিক বিদ্যালয় বিজেপিৰ শাসনত বিদ্যালয় বন্ধৰ তথ্য নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য দেশত কিয় হেৰাই গৈছে শিক্ষাৰ অধিকাৰ আইন বিদ্যালয় বন্ধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সন্মুখলৈ দূৰ ঠেলি দি দায় সাৰিব খুজিছে কেন্দ্ৰীয় চৰকাৰে বিজেপিৰ শাসনকালত ভাৰতত দিনে 25খনকৈ বিদ্যালয় বন্ধ হৈ আছে আন এটা ব্ৰেকিং নিউজ চাকৰি লাগিব নহলে সিংহাসন কঁপিব কোটাৰ পাছত ডেৰাডুনৰ পাছত প্ৰয়াগৰাজ 8 আগষ্টত প্ৰয়াগৰাজত ছাত্ৰ কি গুঞ্জ আমি ছাত্ৰ মনৰ কথাবোৰ কমেই আপুনি শুনিব লাগিব কোনো অজুহাত চাতুৰি নচলিব জবাবদিহি হ'ব লাগিব ছাত্ৰ সমাজৰ ওচৰত অন্যথা সিংহাসন এৰক ছাত্ৰই অধিকাৰ বিচাৰিলে লাঠি কন্দুৱা গেছ পেলেট গান দিছে আপোনালোকে কিন্তু ছাত্ৰই অধিকাৰ সাব্যস্ত কৰিবই এইদৰে ছাত্ৰ সমাজৰ পক্ষত থিয় হৈ বিজেপিৰ বিৰুদ্ধে গৰ্জন কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ যুৱ প্ৰজন্মৰ বাবে আন এক বৃহৎ জয় উচ্চতম ন্যায়ালয়ে বিভ্ৰান্তি আঁতৰাই দিয়াৰ পাছত আশা কৰিছো কেন্দ্ৰীয় চৰকাৰ আৰু সকলো বিজেপি এনডিএ শাসিত ৰাজ্যই যুৱ প্ৰজন্মক 25 জুলাইত দিয়া প্ৰতিশ্ৰুতিসমূহ শীঘ্ৰেই পূৰণ কৰিব কংগ্ৰেছ জনতা পাৰ্টিৰ সৈতে 25 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ আলোচনাত ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সোমবাৰে দিয়া নিৰ্দেশনাক লৈ এই মন্তব্য কংগ্ৰেছ জনতা পাৰ্টিৰ নেতা সৌৰভ দাসৰ অন্য এটা খবৰ ৰাজ্যৰ প্ৰায় 24,000 শিক্ষক বৰ্তমান শংকাত ভুগিছে দৰমহা প্ৰাপ্তিৰ প্ৰক্ৰিয়া সলনিকৰণৰ সিদ্ধান্তত শংকিত হৈছে শিক্ষক সমাজ পূৰ্বৰ নিৰ্ধাৰিত সিদ্ধান্তৰ বিপৰীতে নতুন সিদ্ধান্ত গ্ৰহণেৰে দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিছে শিক্ষা ডিপাৰ্টমেণ্টে যাৰ ফলত শংকাত ভুগিছে 24,000 শিক্ষক চৰকাৰে সিদ্ধান্ত বাতিল নকৰিলে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে শিক্ষক সমাজে এইদৰে হুংকাৰ প্ৰদান কৰিছে শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হ'ব তাৰ পিছত লেপটপ লৈ ঘৰে ঘৰে গৈ বানত কাৰ কিমান ক্ষতি হ'ল তাৰ তালিকা প্ৰস্তুত কৰিব মুখ্যমন্ত্ৰীৰ মতে 10 পৰা 15 দিনৰ ভিতৰত ক্ষয়ক্ষতিৰ সমীক্ষা সম্পূৰ্ণ কৰি সেই অনুসৰি সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া আগবঢ়োৱা হ'ব উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ উদ্দেশ্যে এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 পৰা 15 দিনৰ ভিতৰত সকলো ক্ষয়ক্ষতিৰ হিচাপ লোৱা হ'ব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ অপেন চেলেঞ্জ কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ আহ্বান সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ যদি প্ৰধানমন্ত্ৰীয়ে নিজৰ ডিগ্ৰী দেখুৱাব পাৰে তেন্তে মই মোৰ সকলো লোন আৰু এডুকেশ্যন মই কেনেকৈ সমাপ্ত কৰিলো তাৰো তথ্য দাখিল কৰিম বুলি মন্তব্য কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পৰৱৰ্তী খবৰ ভাৰত সলনি হোৱাৰ পথত জেন আলফাৰ কাষলৈ যাব RSS 5 আগষ্টত মহাৰাষ্ট্ৰত অভিজিৎ দীপকেৰ বাসগৃহত কংগ্ৰেছ জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক 6 আগষ্টত মুম্বাইৰ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত জেন আলফাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব RSS প্ৰধান মোহন ভাগৱতে এই আলোচনাত হাইস্কুল পৰ্যায়ৰ 15 পৰা 19 বছৰীয়া ছাত্ৰ ছাত্ৰীসহ 2000 শিক্ষাৰ্থীৰ সমাৱেশ হ'ব
100 চহৰৰ যুৱক যুৱতী এই সমাৰোহত উপস্থিত থাকিব। দিল্লীৰ যন্তৰ মন্তৰৰ ছাত্ৰ বিদ্ৰোহৰ পাছত ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ চৰ্চিত হ'বলৈ ধৰিছে। শিক্ষাতকৈ একোৱে ডাঙৰ নহয় ধনীয়ে কেতবোৰ ৰাজনৈতিক দল আৰু নেতাৰ সন্মুখত আহুকালৰো সৃষ্টি কৰিছে। RSS এইবাৰ গৈছে জেনজিৰ কাষলৈ। এটা জৰুৰী খবৰ, LPG সংযোগৰ EKYC আপডেট কৰিলেনে? 16 আগষ্ট অন্তিম তাৰিখ। 16 আগষ্টৰ আগতেই কৰক এই কাম। EKYC আপডেট নকৰিলে নাপাব আপুনি ৰন্ধন গেছ। ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, শীঘ্ৰেই আপডেট কৰক LPG সংযোগৰ EKYC, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। EKYC কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ। প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC। ঘৰতে বহি অনলাইনতো কৰিব পাৰিব EKYC। EKYC নকৰিলে আপুনি নাপাব ৰন্ধন গেছ। পৰৱৰ্তী খবৰ, সীমান্ত অশান্ত কৰাৰ ষড়যন্ত্ৰ। 250টাকৈ বৰটোপ ভাৰতীয় সীমান্তত মজুত কৰিলে পাকিস্তানে। পুনৰবাৰ পাকিস্তানৰ ভয়ংকৰ কাণ্ড। পুনৰ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা নেকি নিলাজ পাকিস্তানৰ? শ বৰটোপ ভাৰতীয় সীমান্তত মজুত কৰিলে পাকিস্তানে। বাৰে বাৰে যুদ্ধত পৰাস্ত হৈও নিৰ্লজ্জ কাণ্ড পাকিস্তানৰ। 250টাকৈ SH-15 ট্ৰাক মাউণ্টেড হাউচ ইটজাৰ সীমান্তত মজুত পাকিস্তানৰ। চীনত নিৰ্মিত বৰটোপ আনি ভাৰতক উচতনি পাকিস্তানৰ। অপাৰেচন সিন্দুৰৰ পাছৰে পৰা এই চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। 72 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিব পাৰে SH-15। ঘণ্টাত 90 কিলোমিটাৰ বেগত নিজৰ স্থান সলনি কৰি আক্ৰমণ কৰে এই SH-15। প্ৰতি মিনিটত 4ৰ পৰা 6 জাই গুলী ফুটাব পাৰে SH-15। পাকিস্তানে শক্তিশালী SH-15 মজুতক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। আনফালে বাংলাদেশত উদ্ধাৰ হৈছে কেইবাটাও বোমা। ভাৰতৰ বিৰুদ্ধে এইদৰে পাকিস্তান আৰু বাংলাদেশে ৰচনা কৰিছে নেকি ষড়যন্ত্ৰ? একেলৈ এতিয়া চলিছে ব্যাপক চৰ্চা। পুনৰবাৰ পাকিস্তানৰ এই নিৰ্লজ্জ কাণ্ড দেখিবলৈ পোৱা গৈছে। ভিডিঅ' বাৰ্তাৰে সকলোকে আহ্বান জনাইছে চুকুৰ আলীয়ে। আৰু আনফালে নাজিৰাৰ নেপালী খুঁটিত উদ্ধাৰ আন এক মৃতদেহ। বাঁহৰ মাজত উদ্ধাৰ মৃতদেহটো। বৰ্তমান পৰ্যন্ত উজনি অসমত বানত মৃত্যু হোৱাৰ সংখ্যা 86 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। আজি পুনৰবাৰ বাঁহৰ মাজত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। নিতৌ ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে। নাজিৰাৰ নেপালী খুঁটিত উদ্ধাৰ হৈছে আন এক মৃতদেহ। এই মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই উজনি অসমত বানত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা 86 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। এটা জৰুৰী খবৰ, যিকোনো মুহূৰ্তত খহাই নিব মথাউৰি। বালিজান নৈৰ ৰুদ্ৰ ৰূপত আতংকিত এতিয়া ৰাইজ। মথাউৰিক লৈ এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে। যিকোনো মুহূৰ্ততে খহাই নিব মথাউৰি। হঠাৎ ফেনে ফুটুকাৰে বাঢ়িছে বালিজান নৈৰ জলস্তৰ। মথাউৰি খহাই নিয়াৰ ভয়তে কটাবলগীয়া হৈছে উজাগৰি নিশা। জিঅ' বেগৰ ওপৰেৰে পানী বাগৰাৰ পাছতেই আতংকিত জনতা। উজনিৰ বান পৰিস্থিতিৰ মাজতেই খহনীয়াৰ আতংকত নিদ্ৰাহীন ৰাইজ। অৰুণাচল প্ৰদেশত বৰষুণ দিলে শংকিত হৈ পৰে গাঁওবাসী। গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়ত 9 নং ৱাৰ্ডৰ প্ৰতিঘৰ পৰিয়াল এতিয়া চিন্তিত। জলসম্পদ বিভাগক জনোৱাৰ পিছতো মথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যিকোনো মুহূৰ্তত মথাউৰি ভাঙি ভয়ংকৰ বানপানীৰ সৃষ্টি কৰিব পাৰে সমগ্ৰ অঞ্চলত। অন্য এটা খবৰ, শিক্ষাৰ্থীক লৈ বৃহৎ সিদ্ধান্ত তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰৰ। সকলো গোচৰ প্ৰত্যাহাৰ। শিক্ষাৰ্থীক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদ কৰা শিক্ষাৰ্থীৰ সকলো গোচৰ প্ৰত্যাহাৰ কৰা হৈছে তামিলনাডুত। বিনা চৰ্তত শিক্ষাৰ্থীৰ গোচৰ বাতিল কৰিলে থালাপতিৰ চৰকাৰে। মুখ্যমন্ত্ৰী থালাপতিৰ নিৰ্দেশত সকলো গোচৰ প্ৰত্যাহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰাজামোহনে ৰাজহুৱা কৰিছে এই খবৰ। নীট পৰীক্ষাৰ ব্যৱস্থাক লৈ কেইবাবাৰো অসন্তুষ্টি ব্যক্ত কৰিছিল থালাপতি বিজয়ে। নীটে শিক্ষাৰ্থীক মানসিক চাপ পেলাই বুলি দাবী কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। শিক্ষাৰ্থীক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। অন্য এটা খবৰ,
মল্ল যুঁজাৰুক যৌন নিৰ্যাতন চলোৱা বিজেপি নেতা ব্ৰিজভূষণ চৰণ সিং দোষমুক্ত হ'ল। অৱশেষত দোষমুক্ত ঘোষণা কৰা হৈছে বিজেপি নেতাজনক। মহিলা মল্ল যুঁজাৰুক যৌন নিৰ্যাতন কৰা ব্ৰিজভূষণ চৰণ সিঙক দোষমুক্ত ঘোষণা কৰা হৈছে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে বিজেপি নেতাজনক দিলে এই বৃহৎ সকাহ। ছয় মহিলা মল্ল যুঁজাৰুৱে ব্ৰিজভূষণৰ বিৰুদ্ধে দিছিল যৌন নিৰ্যাতনৰ অভিযোগ। আদালতৰ মতে সন্দেহৰ ঊৰ্ধত প্ৰমাণ কৰিবলৈ অভিযোগকাৰী পক্ষ সক্ষম নহ'ল। ব্ৰিজভূষণ ভাৰতীয় কুস্তি ফেডাৰেশ্যন প্ৰাক্তন সভাপতি, বিজেপিৰ প্ৰাক্তন সাংসদ। অভিযোগ কেন্দ্ৰ কৰি দিল্লীৰ যন্তৰ মন্তৰত মল্ল যুঁজাৰুৱে কৰিছিল প্ৰতিবাদ। 2023 চনত ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটিকে ধৰি বহুতে কৰিছিল প্ৰতিবাদ। মহিলা মল্ল যুঁজাৰুক যৌন নিৰ্যাতন কৰা ব্ৰিজভূষণ চৰণ সিঙক দোষমুক্ত ঘোষণা কৰাৰ পিছতেই ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে কংগ্ৰেছৰ লগতে ভাৰতৰ আন বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলে। এয়া বিজেপিৰ পাৱাৰ বুলি মন্তব্য কৰিছে একাংশই।